বাগানপাড়া রত্নেশ্বর বড়ো বাগানপাড়া রত্নেশ্বর বড়ো পাপন বসুমতারি রত্নেশ্বর বড়ো পাপন বসুমতারি সুগমসর রামসিয়ারি দিব পৰা নাই ৰাইজে যি বিচাৰিছিলে সেইটো দিব পৰা নাই তেতিয়াই নতুন দলৰ জন্ম হয় আৰু নতুন সংগঠনৰ জন্ম হয় আৰু গাছপলা দেইমারি বিএনপি প্রায় আজি আমি সুবনখাটাত আমাৰ অল্টাৰনেটিভ পাৰ্টি অফ বড়োলেণ্ডৰ জইনিং প্ৰগ্ৰাম এটা আছিলে যদিও আমি এইটো ইমিডিয়েট কৰিব বিচৰা নাছিলোঁ ইয়াত ৰাইজে বিচাৰিলে কাৰণে আমি কৰিলোঁ ইয়াত প্ৰায় 200তকৈ বেছি ৰাইজে বিভিন্ন দল সংগঠনৰ পৰা আৰু কোনো সংগঠনত মানে কোনো দলত নথকা মানুহ ইয়াত যোগদান কৰিছে ছ'চিয়েল এক্টিভিষ্ট তেওঁলোকে গতিকে আমি খুব আনন্দিত হৈছোঁ ইয়াত বাগানপাৰা ব্লকৰ বিভিন্ন ঠাইৰ পৰা আহি পেলাই লোকসকলে মহিলা আৰু পুৰুষসকলে যোগদান কৰিছে বিশেষকৈ ইউথসকল আপোনালোকৰ উদ্দেশ্য আৰু পলিচি আমি অলৰেডি কৈ আহি আছোঁ যে আমি এটা দায়িত্ব ল'বলৈ ওলাইছোঁ আমাৰ যিটো মানে যিহৰ কাৰণে আমাৰ লোকসকলে যুঁজিছিলে ইমান বছৰে বছৰে আজি 60-70 বছৰে সংগ্ৰাম কৰিলে আমাৰ ৰাজনৈতিক অধিকাৰ আমাৰ অৰ্থনৈতিক অধিকাৰ আমাৰ ঐতিহাসিক অধিকাৰ এই সকলোবিলাক লৈ পেলাই যি আন্দোলন চলিছিলে সেই আন্দোলনৰ 3টাকৈ চুক্তি হৈ গ'ল সেই 3টাকৈ চুক্তি হোৱাৰ পিছতো এতিয়া আমি ৰাজনৈতিক অধিকাৰ পোৱাৰ পিছতো যেন এইবিলাক আমাৰ হাতৰ পৰা গৈ আছে তেনেকুৱা আমি অনুভৱ কৰিছোঁ আৰু সঁচা অৰ্থত সকলোৰে অধিকাৰ আমি সমভাৱে দিবৰ কাৰণে লগতে স্থায়ী শান্তি আনিবলৈ আৰু আমাৰ 6 শিডিউলৰ যিখিনি পাৱাৰ চেঞ্জ ফাংচনছ আৰু যি কেৰেক্টাৰিষ্টিক অথবা বৈশিষ্ট্য সেইবিলাক আমি ৰক্ষণাবেক্ষণ দিবৰ কাৰণে লগতে আমাৰ নৱপ্ৰজন্মৰ ভৱিষ্যত আমি সুস্থিৰ ৰাজনীতি বাতাবৰণ এটা দি যাবৰ কাৰণে আমি এইটো গঠন কৰিছোঁ এটা বিকল্প দিছোঁ সকলোকে নিৰ্বাচন খেলিব নেকি ডেফিনেটলি তো পাৰ্টি গঠন কৰিছোঁ যেতিয়া ইলেকশ্যনটো খেলা হ'ব কিন্তু কিমান সমষ্টিত খেলা হ'ব সেইটো বিষয়ে আমি আলোচনা কৰোঁ আমি অলপতে তাৰ ওপৰত বিতংগী আলোচনা কৰিম সেইটো আমি এতিয়ালৈকে আলোচনা কৰা নাই আমি সদ্যহতে এই গোটেই জুন মাহটো আমি ডিষ্ট্ৰিক্ট ব্লক প্ৰাইমাৰী আৰু বুথ কমিটি গঠন কৰাত আমি জোৰ দিছোঁ আৰু এতিয়া প্ৰায় শেষ হৈ আহিছে তাৰপিছত আমি জুলাই মাহৰ পৰা নিৰ্বাচন কেন্দ্ৰিক আলোচনা আৰম্ভ কৰিম আজি কিমানজন যোগদান হ'ল আজি ইয়াত 200তকৈও বেছি জইন হৈছে বিভিন্ন অঞ্চলৰ পৰা আহি পেলাই মহিলা পুৰুষ একেলগে জইন হৈছে যদি প্ৰাৰ্থী দিয়ে জয় হোৱাটো নিশ্চিত নেকি ইয়াৰ ৰাইজেতো সেইটোকে কৈছে এতিয়া বিভিন্ন ঠাইৰ পৰা আহি জইন কৰিছে আৰু আজিৰ আগতো মই সেইখিনি ইনফৰ্মেশ্যনো পাই আছোঁ যে ইয়াত যদি প্ৰাৰ্থী দিয়া যায় APPৰ পৰা তেনেহ'লে নিশ্চয়কৈ ইয়াৰ পৰাই আমি জয়ী হৈ যাম যদি প্ৰাৰ্থী দিয়ে আপোনালোকৰ ছবি কি সেইটো আমিতো এতিয়া ইণ্ডিপেণ্ডেণ্ট হিচাপে খেলিম আমি ৰেজিষ্টাৰ্ড এতিয়াও হোৱা নাই গতিকে সেই ছবিটো যি হ'ব সেইটো সেই ইলেকশ্যনৰ সময়তহে আমি ক'ব পাৰিম ৰাইজক